নমস্কাৰ বন্ধুসকল, ডেষ্টিনেশ্যন কৰ্ণাৰৰ অনলাইন ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি বহুত বেছি সুখী, মই আৰু নাজবিন, কিয়নো আজি আমাৰ ইউটিউব চেনেলটিয়ে এমাহত ভৰি দিলে। আচলতে চেনেলটি খোলা বহুত দিনেই হ'ল, কিন্তু আমাৰ এক্টিভ হোৱা ভিডিঅ'বিলাক আপলোড কৰা আজি এমাহে হৈছে। তাতোতকৈ বেছি সুখী আপোনালোকৰ, আমি ভাবিতো আপোনালোকৰ বহুতখিনি সহায় পাইছোঁ। আমি যোৱা এমাহৰ ভিতৰতে 200 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছে আমাৰ। ইমান বেছি নহয় 200, তথাপিতো আমাৰ কাৰণে সেয়া বহুত সহজ হৈছিল আমাৰ কাৰণে। আপোনালোকৰ এনে সঁহাৰি পাই যাম বুলি আশা ৰাখিলোঁ আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনে সহায় কৰাৰ বাবে। এইকেইদিন আমাৰ ঘৰত ধেৰ ফুল ফুলি আছে, গৰম দিনত ফুলা ফুল। মই ভাবিলোঁ কিয়নো আপোনালোকৰ এই ফুলখিনিকে দেখাই যাওঁ, যিহেতু এমাহ সম্পূৰ্ণ হৈছে, তেনেহ'লে ফুলি থকা ফুলবিলাকে আপোনালোকক দেখাই যাওঁ। ব'লক চাই লওঁগৈ আমাৰ ঘৰতো কি ফুল ফুলি আছে। পদূলিৰ সন্মুখতে আমাৰ ৰঙা জবা ফুল এজোপা আছে। এয়া চাওক, ৰঙা জবা ফুল ফুলি আছে। এইটো এটা জবা, এইটো তললৈ উভতি থকা নিচিনাকৈ থাকে, ওলমি থকা নিচিনাকৈ। খুব ধুনীয়া লাগে এইটো জবা। এই জবা ফুলৰ কাষতে আমাৰ ইয়াত ফুলি আছে প্ৰাইড অফ ইণ্ডিয়া, যিটো ক্ৰেপ মাৰ্টল বুলিও কয়। আচলতে এইটো এজাৰ ফুলৰ এটা টাইপছ হয়। খুব ধুনীয়াকৈ ফুলি আছে, গৰম দিনত বৰ ধুনীয়াকৈ ফুলে। এইটো ছিজনেই ইয়াৰ। ৰ'ব, মই আপোনাক গোটেইজোপা ভালকৈ দেখাইছোঁ, ৰাস্তাৰ ফালে গৈ পেলাই দেখাব লাগিব। এইজোপা চাওক, ইমান ধুনীয়াকৈ ফুলি আছে। এয়া আমাৰ ঘৰত তগৰ ফুল ফুলি আছে। আচলতে মহাশয়ে বহাগ মাহত ভুমুকিয়েই নেমাৰিলে এবাৰো। বৰষুণটো অলপ কম যে, মই ভাবোঁ সেইটো কাৰণে নুফুলিলে চাগে। কিন্তু এতিয়া দুপা ফুলি আছে, কাটিঙো কৰিব লাগে, কিন্তু ফুল দুপা ফুলি আছে কাৰণে কাটিং কৰিব পৰা নাই। কৰিম আৰু লাহে লাহে। একদম ৰাতিপুৱা গধূলি ধুনীয়া সুগন্ধি বিলাই আছে আমাৰ ঘৰত তগৰে। এইফালে মোৰ বালচামখিনি ফুলি আছে। এয়া মোৰ হৈছে পিংক কালাৰ বালচাম, খুব ধুনীয়া লাগিছে। বৰষুণৰ পৰশ পাই একদম ফুল জিলিকি আছে মোৰ, খুব ধুনীয়া লাগে। গৰম দিনত আনিব পাৰে, এই ফুলটো ফুলিলে বহুত ফুলে আৰু ইয়াক মাল্টিপ্লাই কৰিবলৈও সহজ। ইয়াক গুটিৰ পৰাই হৈ যায়, ফুলৰ যিটো গুটি লাগে তাৰ পৰাই হৈ যায়। এইটো এটা হৈছে পিচ কালাৰ বালচাম, চাওক খুবেই ভাল লাগে, আনিব পাৰে। গৰম দিনত কিন্তু এইটো ফুল খুব ফুলে, আনিব আপোনালোকে। বালচাম ফুলখিনি কাষতে মোৰ এয়া একলফা হিস্পিডা, যিটো অসমীয়াত বিচা ফুল বুলিয়ে কয়, আমি বিচা ফুল বুলিয়ে কওঁ। আচলতে চবেই বিচা ফুল বুলিয়ে বেছিভাগে গম পায়। খুব ভাল লাগে, এইটো আনি ৰুব পাৰে আপোনালোকে। এইফালে